फिस्ताई पे कर ले लो तो डायरेक्ट राति मारिम বুলি डायरेक्ट কৈছে গুলি ফায়াৰিং কৰি দিম বুলি এইজন সাৰ্জন মাৰিম বুলি কৈছে ডাইৰেক্ট ফায়াৰিং কৰি কৈছে এইজন বাইদেউজনী কৈছে গুলিয়া দিয়া বেছি কৈ আছিল এই বাইদেউজনী মোক এখানে ঘুৰাইছে ভৰি কুদা ভৰি এৰে বুকু ধৰিছে বিন পকৰে বুকু ধৰিছে এৰে বুকু ধৰিছে বিন পকৰে বুকু ধৰিছে এই বাইদেউজনী ফেস দেখাই দিও দুনিয়া বাই বাই অকন ঘুৰি দিয়ক তই ফিস্তাই पे कर ले लो हमें हाथ ना लगे हाथ ना लगा हाथ ना लगा हाथ ना लगा अभी कोई हाथ ना लगा अपना हाथ लगा हाथ ना लगा বাইদেউ হাত লগাইছে বাইদেউ চাইছে কিবা ধুনিয়া কে হাত লগাইছে ছোৱালী মানুহ হয় নাই নাৰী মানুহ হয় নাই তই ভাইটি তই নাৰী তোমাকে বুজা হয় না কি মানে এই কাগজটো দিব লাগে নে কাগজটো বাইদে পালন এই বাইদে পালন দে হেডে মই কাগজটো দিব লাগে নে ভালকে ভিডিও কর নয় কাগজটো কেলে দিয়া নয় কাগজটো কেলে দিয়া না কাগজটো দিয়া ভালকে দেখালো কাগজটো কেলে দিয়া না এক সেকেন্ড এই হাত লগাবি না বাইদেউ বুলি কৈছো এটা বাইদেউ বুলি কৈছো আমি যাই না লগাব নোৱাৰো মহিলা পাৰিব কিন্তু আকৌ গাড়ী মত খাই পেলাই সব পুলিশ কিটা আহিছে আচ্ছা এটা নয় দিনে ধরে আছে কাহা যাই তোরা দিনে এখন মাল খাই গেল মাল খাই গেল আছে রাতে ধরতে আমাৰ মোদাগিটা ই গুলি করব লাগে না हमके गुली करो गुली फारिन कर गुली এই দাদা ফাইন কৰি কৈছে তো फारिन कर কৈছে ফায়াৰিং কৰি এই ফায়াৰিং কৈছে ডাইৰেক্ট ৰাতি মাৰিম বুলি ডাইৰেক্ট কৈছে গুলি ফায়াৰিং কৰি দিম বুলি এইজন সাৰ্জন মাৰিম বুলি কৈছে ডাইৰেক্ট ফাইন কৰি কৈছে এইজন বাইদেউজনী কৈছে গুলিয়া দিয়া বেছি কৈ আছিল এই বাইদেউজনী মোক এখানে ঘুৰাইছে ভৰি কুদা ভৰি এৰে বুকু ধৰিছে বিন পকৰে বুকু ধৰিছে এৰে বুকু ধৰিছে বিন পকৰে বুকু ধৰিছে বুকু ধৰিছে এই বাইদেউজনী ফেস দেখাই দিও দুনিয়া বাই বাই অকন ঘুৰি দিয়ক তই ফিস্তাই पे कर ले लो हमें हाथ ना लगे हाथ ना लगा हाथ ना लगा हाथ ना लगा अभी कोई हाथ ना लगा अपना हाथ लगा हाथ ना लगा বাইদেউ হাত লগাইছে বাইদেউ চাইছে কিবা ধুনিয়া কে হাত লগাইছে ছোৱালী মানুহ হয় নাই নাৰী মানুহ হয় নাই তই ভাইটি তই নাৰী তোমাকে বুজা হয় না কি মান ভিডিও কৰি দা নিজে করতি দে নিজে করতি দে সাজন কৰি আছে নহয় ৰাতি আহিব নাই কেলে মোৰ মোটা কিবা চুৰ কৰিছে কিবা কাগজটো দে স্যার মোক কাগজটো দে জুতা আপনি কাগজটো দে মদৰ কোন আহিছে মুদৰ সে এই মদ খাই আধা ৰাতি ঘুমাইছে মদ খাই মুদৰ গে মোক চাইছো মোক চাবল নালাগে মই জেল খাটিছো কৈ দিছো জেল খাটিছো তুই কিবা কাগজ আছে মোক কাগজটো দিনত দিব লাগে বিডিপি পাৰ্টি আছে বিডিপি পাৰ্টি কাগজ দিব লাগে গুলি মাৰি গুলি মাৰ বিডিপি পাৰ্টিটো গুলি মাৰ নাই নাই বলে ওলা গুলি মাৰ বিডিপি পাৰ্টি আছে কেলে গুলি নামাৰ নাই বিডিপি পাৰ্টি কেলে আছে এই বিডিপি পাৰ্টি কেলে আছে এই বিডিপি পাৰ্টি কাগজ গুলি মাৰিব লাগে গুলি মাৰি যাওক গুলি মাৰ বাইদেউ গুলি অটা দি দিয়া গুলি মাৰিব লাগে গুলি মাৰ গুলি মাৰ গুলি মাৰ গুলি মাৰ নামাৰ গুলি মাৰ গুলি মাৰ কৰিছো এই গাড়ী নম্বৰ এইটো আপোনাৰ মাদাৰ কৰি গাড়ী নম্বৰ আমাক লবলে সবাই নাকা ভিতরে নাকা কি যাইব যদি গুলি রাখি আই গুলি মাৰিম বুলি মার খাই গলে গুলি নগৰে গুলি কাইলে ৰাতি মানে 12টা মানত এই আমাৰ দেৰগাঁও পুলিচ কেইটামান আহিছিলে গাড়ী লৈ এটা মহিলা আছিলে 5টামান পুৰুষ আছিলে তাৰপিছত ৰাতি আহি আৰু 12টামান বজাত গোটেই ঘৰ সাইডে ঘূৰি আছে মানে সাইডে গোটেই ঘূৰি আছে আৰু মাত লগাইছে মানুহক তাৰপিছত আৰু হাঁহপোৱাল আছে তাৰপিছত কি কৰিলে চাৰিওফালে ঘূৰি আছে হাঁহপোৱাল আছে খিৰিকীৰ ফালে দি আৰু বন্ধুক সোমাই দিছে তাৰপিছত ভাইটিয়ে শুই আছে তাৰপিছত সি মাত দিলে তাৰপিছত ক'লে দৰ্জাটো খোলা তাৰপিছত ভাইটিয়ে দৰ্জাটো খুলিছে আৰু ডাইৰেক্ট পুলিচে মানে ঢকিয়াই দিছে আৰু তাৰপিছত তেনেকৈ কথা বোলে বাবা দেউতা ক'ত গ'ল তেনেকৈ কৈছে কেছ আছে বোলে কেছ হৈছে তাৰপিছত সোমাইছে আৰু ডাইৰেক্ট কৈছে বাইকখন আৰু স্কুটিখন কাৰ নামত আছে তেনেকৈ কৈছে তাৰপিছত মাতি আৰু পইচাৰ কথা পাতিছে আৰু পইচা কৈছে তেনেকৈ কথা কেছ এটা আছে বোলে তোমালোকৰ কেছটো বোলে ক্লোজ কৰাবৰ কাৰণে 50,000 টকা দিব লাগিব তাৰপিছত পইচা আৰু কৈছোঁ আমি যে ক'তনো পাম ইমান টকা আৰু ঘপককৈ
তাৰপিছত মদ খাই আহিছে পূৰা আৰু এই কাগজৰ কথা কৈছোঁ তো কাগজ বোলে থানাত আছে ইয়াত নাই বোলে আমাৰ ওচৰত একো ক'বই নোৱাৰে ইমান মানে মদ খাইছে মানে আৰু ক'বই নোৱাৰে একো যে কি কৰি আছোঁ তাৰপিছত মানে কি হ'ল বাইকখন বোলে দি দিয়া বুলেটখন বোলে তাৰপিছত যেতিয়া পইচা হ'ব তেতিয়া আৰু তুমি বাইকখন লৈ আহিবা বাইকখন থোৱা থাকিব বুলি কৈছে পইচা দি আৰু বাইকখন লৈ আহিবা কৈছে যিটো আমাৰ মহিলা পুলিচ আছে তাত তাৰপিছত সি কৈছে বোলে শ্বুট কৰি দিম হেন তেন বোলে তাৰপিছত মাৰিম বুলি কৈছে ডাইৰেক্ট লগাই দিছে আৰু বন্ধুক বুকুত তাৰপিছত আৰু ভাইটি আৰু সৰু ভাইটি এটা আছে তাক আৰু ই ডাইৰেক্ট ঢকিয়াই দিছে আৰু বুকু ধৰিছে এনেকৈ ঠেলা হেঁচা কৰি আছে আৰু পূৰা